এয়া কচু ঢেকীয়া আৰু কিবা কিবি দেখাই থাকিম আৰু এইখিনি যোগাৰ কৰি লৈছোঁ। এয়া আজি চাৰি দিনে খাবলৈ আজি শাককেইটা খাব লাগে, শাক খাব লাগে। কেইবিধমান যোগাৰ কৰিছোঁ। এইবিলাক পালেং, নৰসিংহ, ধনিয়া, মচন্দৰী, মধুসোলং আৰু এইবিলাক মানিমুনি, লাও আগ আৰু এইফালে কচু। এইখিনি ভালদৰে ধুব লাগিব। এয়া খাব লাগিব। আৰু ৱেলকাম বেক টু চেনেল। আৰু মই আৰু ফটো মানুহৰ বিহুৰ দিনাখনৰ হুঁচৰি গাই আছে। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, চাই থাকিব। লগাই দিয়াগে। আজি হৈছে মানুহৰ বিহু। আৰু মানুহৰ বিহুৰ দিনা এয়া খুৰাহঁতকো মাতিছে লগে ভাগে এসাঁজ খাওঁ বুলি। এয়া কাটি মেলি যোগাৰ কৰি লৈছোঁ আৰু নহৰু, আদা নহৰু পিচি লৈছোঁ। ইফালে এয়া চব্জি কাটিছে মায়ে, বডি, মাহ, তাৰপাছত আৰু এইফালে লোকেল মুৰ্গী আছে, লোকেল মুৰ্গী আৰু এটাত আছে খাহী মাংস। খাহী মাংস এতিয়া মাংস বনাইছে, খাহী মাংস আলু চালু যোগাৰ কৰি থোৱা হৈছে আৰু বনাব ভাল লাগে খালি। এইফালে এইটো পদিনা বিলাহী টক হ'ব। এইফালে মাংস উতলি আছে আৰু এয়া প্ৰায় হৈছে আৰু ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া আমি খাবলৈ লৈছোঁ আৰু কৰি লেডিজ পাৰ্টিখিনি আৰু মতা মানুহখিনিয়ে খালে, এতিয়া আমি খাইছোঁ। ল'ৰাই খাইছে, মই খাইছোঁ। আমি খাই লওঁ, লগাইছোঁ। জেতুকা লগাইছিলোঁ, অলপ অলপ গলি লওঁ। আৰু বিহু বুলি পেলাই ফটোশ্বুট কৰিছিলোঁ। ল'ৰা ভিতৰতে উঠিছে ফটো, তাৰ হাঁহি চাওক। মই উঠিছিলোঁ সেয়া ফটো উঠি আহিছোঁ। আৰু এইফালে লৈ লৈছোঁ মই, এয়া চালাড হ'ব। আমাৰ কচুগুটি উঠাই নাই, এইটো বেটা ৰেডি হৈ গ'ল চৰা বিহুৰ দিনা। এয়া আছিলে শাক, এইফালে তিতা কেৰেলা আৰু এইফালে বিলাহী ভাতৰ লগত। এয়া খাই লওঁ, এতিয়া খাই লওঁ। বহি লৈছোঁ আৰু খাই আজৰি হৈ গ'লোঁ। আৰু বস্তু এটা দেখাম যে এইজোপা হৈছে তগৰ ফুল, আৰু তগৰ ফুল আগফালে আছে, ইমান ধুনীয়া গোন্ধাই।